চাওক, আজি এই কৰাইটাৰী গাঁৱত কংগ্ৰেছ, AIUDF আৰু UPPL দলৰ পৰা আৰু কিছুমান নতুন কিছুমান নিউ ভোটাৰ কিছুমান দলৰ পৰা প্ৰায় আমাৰ দলত 40 জন মানুহ আমাৰ দলত আজি জইন কৰে। আজি আমাৰ যদিও জইনিং কাৰ্যসূচী নাছিল, কিন্তু মানে উইদিন শৰ্ট টাইম আমি এটা জইনিঙৰ এটা কাৰ্যসূচী হাতত লোৱাৰ কাৰণে আমাৰ BSUৰ ব্লক BSUৰ সভাপতি সম্পাদক আৰু আমাৰ এই কৰাইটাৰী প্ৰাইমাৰী BSUৰ সভাপতি সম্পাদকক ধন্যবাদ জনাইছোঁ। ইহঁতৰ উদ্যোগত আজি কৰাইটাৰী প্ৰাইমাৰী কমিটিৰ সহযোগত আজি ইয়াত আমাৰ এটা জইনিং কাৰ্যসূচী আছিলে। হয়, আজি বহুত যুৱক আমাৰ দলত জইন কৰিছে আৰু এই জইনিঙৰ জৰিয়তে এই কৰাইটাৰী গাঁওখনত তথা আমাৰ এই ফকীৰাগ্ৰাম ব্লকত আমাৰ BPF দলটো যথেষ্ট শক্তিশালী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এতিয়াও আমি জইনিং কাৰ্যসূচীখিনি ভালকৈ আমি হাতত লোৱা নাই, মানে বহুত মানুহ আমাৰ দলত জইন কৰাৰ কাৰণে ৰেডি হৈ আছে। আমি ভাবিছোঁ আৰু 15 দিনমান পিছত আমি সব একেলগত জইন কৰাম বুলি এটা আশা ৰাখিছোঁ। আপোনালোকে নিশ্চয় দেখা পাব হাজাৰ হাজাৰ মানুহ, যিবিলাক মানুহ বেলেগ বেলেগ দলত আছিল, সেইবিলাক মানুহ হাজাৰ হাজাৰ মানুহ আমাৰ হাতত ইতিমধ্যে লিষ্ট আহি পৰিছে। বিভিন্ন ৰাজনৈতিক দলৰ পৰা ইতিমধ্যে আমাৰ হাতত লিষ্ট আহি পৰিছে। ইয়াত কিছুমান ৰাজনৈতিক দলৰ এটা কমিউনিটিত মানুহ শূন্য কৰি দিয়াৰ এটা প্ৰস্তুতি চলিছে। এজন মানুহ নাপাব আমাৰ মাইনৰিটি, বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ত মানে বেলেগ এটা আজি পাৰ্টিৰ নাম নলওঁ, এনেকৈ কৰাৰ কাৰণে আমাৰ যোজা চলি আছে। খুব শ্বৰ্ট টাইমৰ ভিতৰত আমি সেইখিনি জইনিং কৰাই ল'ম। হয়, আজি আমি কৰাইটাৰী গাঁৱত এখন সজাগতা সভা আয়োজন কৰা হৈছিল BSU তৰফৰ পৰা। ব্লক BSU আৰু কৰাইটাৰী প্ৰাইমাৰীৰ যি BSU কমিটি আছে, সিহঁতৰ সহযোগত এটা সজাগতা সভাৰ আয়োজন কৰা হৈছিল। আৰু এইখিনিতেই আমাৰ এই গাঁৱৰ যিখিনি নৱপ্ৰজন্ম আৰু নতুনকৈ ভোটাৰত নাম উঠা আমাৰ নৱপ্ৰজন্ম আছে, সিহঁতে আগবাঢ়ি আহিছে। আমাৰ লগত কণ্টেক্ট কৰিলে যে আমি এতিয়াৰে পৰা BPF দলৰ লগত কাম কৰিবলৈ ইচ্ছুক। তো সিহঁতে আমাৰ BPF দলক ভাল পাইছে, সিহঁতে আমাৰ লগত কাম কৰিব। সেইখিনি চাই আমি ভাবিছোঁ যে আমাৰ BPF দলে বহুত ডেভেলপমেণ্ট হৈ আছে। আৰু আগন্তুক যি ইলেকশ্যন আছে ফকীৰাগ্ৰাম সমষ্টিৰ পৰা BPF দলক যে জিকাই লৈ যাব আমাৰ নৱপ্ৰজন্মই, সেইটো চিয়'ৰ।